এৰি স্পিনিং প্লান্ট যিটো নেকি মিনিষ্ট্ৰি অফ ডনাৰৰ আণ্ডাৰত NEHDCৰ থ্ৰুৰে ইয়াত এষ্টাব্লিছ হৈছে BTC এৰিয়াত। আমাৰ মেইন পাৰ্পাছ হ'ল এৰি ককুনৰ পৰা সূতা বনোৱাটো। তো এটা সময়ত নৰ্থ ইষ্টাৰ্ণ ৰিজনত ককুনৰ যিটো ভেলু মানুহবিলাকে সিমান এটা বুজি পোৱা নাছিলে, কিন্তু এতিয়া বুজি পোৱা হৈছে আৰু ককুনৰ কিমান ভেলু। যিটো আগৰ আমাৰবিলাকে তেনেকৈ মানে এৰি পোহাও নাছিলে, আজিকালি পুহিছে, তাৰ ভেলু বুজিছে, তো এতিয়া ডিমাণ্ডটো বাঢ়িছে। সেইটো 2 জানুৱাৰী 2025 ইনগ্ৰেশ্যন কৰিছিলে আৰু কমাৰ্চিয়েলি আমি আৰম্ভ কৰিছিলোঁ ফেব্ৰুৱাৰী মাৰ্চৰ পৰা ট্ৰায়েল প্ৰডাকশ্যন লৈছিলোঁ। তো আজি এনেই ডেট অফ এষ্টাব্লিছমেণ্ট আজি এবছৰ পূৰা হ'ল। কমাৰ্চিয়েল প্ৰডাকশ্যন আমি আৰম্ভ কৰিছোঁ মাৰ্চৰ পৰাহে। এটা বছৰত এতিয়ালৈকে গ্ৰেজুৱেল ইম্প্ৰুভমেণ্ট আছে। মাৰ্কেটত নতুন প্ৰজেক্ট এটা লগে লগেতো আৰু মাৰ্কেট মানে পাব্লিচিটি নহয়, গ্ৰেজুৱেলি পাব্লিচিটি হৈছে, মাৰ্কেট একচেপ্ট হৈছে, আমাৰ কোৱালিটি ভালেই, গতিকে মাৰ্কেট ভাল। এতিয়া আৰু ইম্প্ৰুভ হ'ব, আৰু মাৰ্কেট হ'ব। এতিয়া ডাইৰেক্ট এমপ্লয় আমি ইয়াতে আমাৰ প্লেণ্টৰ ভিতৰত এতিয়ালৈকে 45 আছোঁ, 45 জন আছোঁ। আৰু ইনডাইৰেক্ট এমপ্লয় বুলি ক'লে যিবিলাকে ককুন ৰেয়াৰিং কৰি আমাৰ ইয়াত বিক্ৰী কৰে, 1 কেজি 2 কেজি হ'লেও যিবিলাক বিক্ৰী কৰে, সেইটো আমাৰ ইনডাইৰেক্ট এমপ্লয় বুলিও ক'ব পাৰে সেইটো আমাৰ। আৰু সেই মেইন ইণ্টাৰেষ্টটো আমাৰ তাতে লোকেল ৰেয়াৰাৰবিলাক গ্ৰ' হওক, তেওঁলোকে এৰি পালক, যাতে তেওঁলোকে নিজে নিজে আহি দিয়ে, তেওঁলোকে লৈ আহে, আমি কিনি ৰাখোঁ। কিছুমান 2 কেজি আনে, 2 কেজি ৰাখোঁ, 1 কেজি আনে, 1 কেজি আমি কিনি ৰাখোঁ। আমাৰ ইণ্টাৰেষ্টটো হৈছে ইনডাইৰেক্ট তেওঁলোকৰ এটা এমপ্লয়মেণ্ট ক্ৰিয়েট কৰা। আৰু আমাৰ লোকেল মাৰ্কেট এতিয়ালৈকে যি আমাৰ প্ৰডাকশ্যন হৈছে সূতা, আমি কিছু পৰিমাণে আউটছাইড আছাম পঠোৱা হৈছে, দিল্লী চেলি, কিন্তু মেইনলি আমাৰ নৰ্থ ইষ্টৰ মাৰ্কেট, অৰুণাচলত যায়। 1 বছৰ পৰা ভাল ভাল ভাল। আৰু আয়োজন আমি মেইনলি কৰিছোঁ যে ক্লিনলিনেছ, চাৰাউণ্ডিং যিখিনি আছে সেইটো ক্লিনলিনেছ ক্লিন কৰিলোঁ। গোটেই আমাৰ ল'ৰাবিলাকে লগ লাগি ক্লিন কৰিলে, প্লেণ্টেশ্যন কৰিলে, বৃক্ষৰোপণ কৰিলে। এতিয়া খেলা ধূলা খেলি আছে, তাৰপিছত দুপৰীয়া লগ ভাগ হৈ পেলাই লগ হৈ খানা এটা খাব। हैप्पी न्यू ईयर टू ऑल ऑफ यू। और चूँकि थैंक यू सो मच, आपने बाइट ले रहे हैं, और हमारे प्लांट को 1 साल हो गया अभी, एंड नाउ वी आर इन दैट मच पोजीशन कि हम लोग अच्छा भी काम कर रहा है यहाँ पे, एंड नाउ हम लोग अच्छा खासा यार्न प्रोवाइड कर रहा है। अब फॉर दिस BTC लोकेशन की मैं बात करूँ तो अच्छा खासा एक एम्प्लॉयमेंट हम लोग जनरेट कर रहे हैं, जो लोकल हमारे आर्टिजन वीवर्स हैं, जो लोकल रेयरर्स है, तो उनसे हम लोग डायरेक्ट माल खरीद रहा है। Now we are going to provide the direct market linkage to that farmers and artisanal weaver. আজি আমাৰ এৰি স্পিনিং প্লান্টটো ফাউণ্ডেশ্যন ডে 1 year কমপ্লিট কৰিলে, আৰু এইটো আমাৰ কাৰণে খুবেই গৌৰৱৰ বিষয়। আমি যে ইয়াতে প্লান্ট এটা আৰম্ভ কৰিব পাৰিছোঁ, আৰু এই এবছৰত আমি সুকলমে প্লান্টটো আৰম্ভ কৰি প্ৰডাকশ্যনো কৰিব পাৰিছোঁ। আমি বহুতখিনি চেলো কৰিলোঁ এতিয়ালৈকে, চেলৰ বিষয়খিনি আমাৰ ইয়াৰ প্ৰডাকশ্যন ডিপাৰ্টমেণ্টে ক'ব পাৰিব। কিন্তু একেটা সময়তে আমি চাব লাগিব যে আমি ইয়াত বহুতখিনি এমপ্লয়মেণ্ট জেনেৰেট কৰিলোঁ। আচলতে আমাৰ ইয়াতে যিসকল অপাৰেটৰ আছে, বাকী আপোনাৰ এপ্ৰেণ্টিছ আমি ল'লোঁ, ৰিচেণ্টলি আমি 12জন এপ্ৰেণ্টিছ ল'লোঁ। আৰু ভৱিষ্যতেও আমি যেতিয়া আমাৰ প্ৰডাকশ্যনৰ ধৰি লওক আৰু যেতিয়া ধৰি লওক ৰিকুৱাৰমেণ্ট বাঢ়িব, যেতিয়া আমাৰ ধৰি লওক আৰু প্ৰডাকশ্যন বাঢ়িব ভৱিষ্যতে, কাৰণ আমাৰ এতিয়া ইয়াৰ্ণ ভালেই চেল হৈ আছে, আৰু ভৱিষ্যতেও আমি আশা কৰিছোঁ যে ইয়াৰ্ণ চেল হ'ব। ডাইৰেক্টলি আমি ইয়াতে এটা এমপ্লয়মেণ্ট অপৰচুনিটি মানুহৰ কাৰণে ক্ৰিয়েট কৰিছোঁ, আৰু ইনডাইৰেক্টলিও, আপুনি ইনডাইৰেক্টলি বুলি ক'ব নোৱাৰি, আমি যেতিয়া যেনেকৈ আমি কুকুনখিনি আমি প্ৰকিউৰ কৰি আছোঁ লোকেলি, তো সেইখিনি মানুহৰ কাৰণেও আমি আপোনাৰ ধৰি লওক এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰিছোঁ। আৰু ইনডাইৰেক্টলিও ধৰি লওক বহুত মানুহে ইয়াৰ পৰা ইয়াৰ্ণ লৈছে, ইয়াৰ্ণ লৈ তেওঁলোকে মানে কাপোৰ বনাইছে, তেওঁলোকৰ এটা বজাৰ আছে, বজাৰত সেই বস্তুখিনি বিক্ৰী কৰিছে। মানে আপুনি যদি চাবলৈ যায়, মানে ডাইৰেক্টলি ইনডাইৰেক্টলি আমি বহুতখিনি মানে এমপ্লয়মেণ্ট জেনেৰেট কৰিছোঁ। আৰু আমি আশাবাদী যে ধৰি লওক ইয়াৰে যি চৰকাৰ আছে তেওঁলোকে আমাক সহযোগ কৰিব, আৰু আমি ভৱিষ্যতে আমি আৰু প্ৰডাকশ্যন কৰিম, আৰু ইয়াৰ মানুহক আমি আৰু এমপ্লয়মেণ্ট দিবলৈ আমি আশা কৰি আছোঁ যে আমি ইয়াৰ মানুহক আৰু এমপ্লয়মেণ্ট দিম। ইন ইণ্ডিয়া হ'ব এৰি স্পিনিঙত।